নমস্কাৰ, মই কবিতা। মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ আপোনালোকক। আহকচোন আজি আমি নিম পাতৰ পৰা কেনেকৈ চাবোন প্ৰস্তুত কৰোঁ চাওঁ আহক। চব বেচ লৈছোঁ 200 গ্ৰাম। এইটো চব বেচটো লাগিবই। চব বেচটো সৰু সৰুকৈ কাটি ল'ব, পাতল পাতল। মই দেখুৱাই গৈছোঁ আপোনালোকক, ভালদৰে চাই ল'ব। মই বনাব লৈছোঁ নিমপাতেৰে আজি। নিমপাত ছালৰ কাৰণে বহুত ভাল হয়। এইটো চিলিকন মল লৈ লৈছোঁ মই। নিমপাত লৈছোঁ। এতিয়া মিক্সি জাৰ এটাত লৈ পিনে গুড়া কৰি ল'ম মই। পানী 5 চামুচমান দি দিব, বেছি নিদিব, বেছিকৈ দিলে চাবোনডোখৰ ঢিলা হৈ যাব। যে মোৰ চিকুনি এখনত চেকি ল'ব ভালদৰে। এতিয়া চেকা হৈ গ'ল। ভিটামিন ই কেপচুল দি দিম। ভিটামিন ই কেপচুল নিদি পিনে আপোনালোকে এল'ভেৰা জেলটো দি দিব পাৰে। এতিয়া মগ এটাত চব বেচটো লৈ লৈছোঁ। ডাবল বইলিং কৰিম। এনেকৈ লৰাই দি থাকিব। এতিয়া চাওক আপোনালোকে মোৰ চব বেচটো গলি গৈ আছে লাহে লাহে। গলি গ'ল, গোটেইখিনি গলি শেষ হৈছে। এতিয়া মই মিশ্ৰণখিনি দি দিম। মিশ্ৰণখিনি দি পিনে বেছি টাইম লৰাই নাথাকিব আপোনালোকে। দুই মিনিট বা 1 মিনিট এনেকৈ মিশ্ৰণখিনি দি পিনে লৰাই থাকিব। মোৰ এতিয়া হৈ গ'ল। এতিয়া চিলিকন মলটোত দি দিম, চাই থাকক আপোনালোকে। চিলিকন মলটো লৈ লৈছোঁ। এতিয়া আমি দি দিম এনেকৈ। ফ্ৰিজত নাৰাখিব আপোনালোকে, ফ্ৰিজত ৰাখিলে মানে পানী পানী উঠে। নৰ্মেল টেম্পাৰেচাৰতে ৰাখিব আধা ঘণ্টামান। এতিয়া এইখিনি এনেকৈ থৈ দিম ঠাণ্ডা হ'বৰ কাৰণে। ফ্ৰিজত নথ'ব, ফ্ৰিজত থৈ দিলে পানী পানী উঠি যাব। আপোনালোকে যদি ফেনটো কাটি দিব বিচাৰে এনেকৈ আপোনালোকে দিব পাৰে, নিদিব পাৰে। মই বাৰু আপোনালোকক এটাই এনেকৈ দেখাইছোঁ। মই ইমান এনেকৈ হেৰি নকৰোঁ, এৰিয়াই নিদিওঁ, এনেকৈ থাকি যায়।
আপোনালোকক এনেকৈ দেখাই দিছোঁ এটা ফেনবিলাক কাটি পিনে এনেকৈ ৰাখি দিম মই 10-20 মিনিটমান আধা ঘণ্টামান ৰাখি দিম মই এনেকৈ চাবোনটো হৈ গ'ল এতিয়া মোৰ চাবোনডোখৰ হৈ গ'ল ধুনীয়া টাইট হৈছে দেখিবলৈ ধুনীয়া হৈছে ভিডিঅ'টো যদি চাই ভাল পাইছে শ্বেয়াৰ কৰিব আপোনালোকে আৰু ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট কৰিবচোন কেনেকুৱা পালে আপোনালোকে বাই বাই আজিলৈ